নমস্কাৰ 8 পে কমিশন সম্পৰ্কত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে যেটো ফিটমেন্ট ফেক্টৰতকৈ বেছি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে হেতু হৈছে ডিএ মাৰ্জাৰ এই ডিএ মাৰ্জাৰ কি হয় ডিএ মাৰ্জাৰ হলে কৰ্মচাৰীৰ কি লাভ হ'ব কিয় ফিটমেন্ট ফেক্টৰতকৈ বেছি গুৰুত্বপূৰ্ণ ডিএ মাৰ্জাৰ এই ভিডিঅটোত আপোনালোকে বুজিব পাৰিব গতিকে ভিডিঅটো কমপ্লিটলি চোৱাৰ লগতে আগলৈ বিভিন্ন WhatsApp গ্ৰুপত যাতে শেয়াৰ কৰি দিয়ে আৰু আপোনালোকলৈ এটা অনুৰোধ যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব প্ৰথমতে আমি জানি লও যে ডিএ মাৰ্জাৰ একচুয়ালি হয় কি বা ইয়াক কিয় অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে প্ৰথমতে এই নিউজটোলৈ মন কৰিব গোটেইখিনি কথা ক্লিয়াৰলি আমি ডিসকাস কৰিম দা ষ্টাফ সাইড অফ জেচিএম অৰ্থাৎ জয়েন্ট কনসালটেটিভ মেচিনাৰী হেজ প্ৰপ'জড মেজৰ চেঞ্জেছ আন্ডাৰ দা 8 পে কমিশন ইনক্লুডিং মাৰ্জিং ডিএ উইথ বেসিক পে এট 25% এটো অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় এটো কি হয় এতিয়া আমি ডিসকাস কৰি আছো ৰেজিং এইচআৰএ আপ টু 40% এইচআৰএ 40% হাউস ৰেন্ট এলাউন্স 40% কৰিবলৈও ডিমান্ড দিছে কিন্তু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ডিএ মাৰ্জাৰেট 25% একে ডিমান্ড এতিয়া এটো কিয় ইমান গুৰুত্বপূৰ্ণ হয় মন কৰিব লাষ্ট যেতিয়া পে ৰিভিজন হৈছিল 7 পে কমিশনৰ সেই সময়ত ডিএ আছিল 125% মন কৰিব আৰু এতিয়া ৰিভিজনৰ সময় হল এতিয়া ডিএ কিমান পাইছে আহি নেয়াৰ অবাউট 60% চেন্ট্ৰেলে 2% ইতিমধ্যে বৃদ্ধি কৰিছে অৰ্থাৎ লাষ্ট ৰিভিজনৰ সময়লৈকে 10 বছৰত ডিএ 125% হৈছিল গৈ আৰু লাষ্ট 10 ইয়াৰত 60% তাৰে আধাও নহল গৈ এতিয়া লাষ্ট যেটো ৰিভিজন হৈছিল সেই সময়ত ফিটমেন্ট ফেক্টৰ আছিল 2.57 অৰ্থাৎ বেসিক পে প্ৰায় 2.5 গুণতকৈ অলপ বেছি বৃদ্ধি পাইছিল কিন্তু ডাঙৰ কথাটো হল সেই সময়ত যেহেতু ডিএ 125% আছিল সেইভাবে যেটো দেখাত 2.5 গুণ বেসিক পে বৃদ্ধি পালে যদিও বেনিফিট সেই অনুপাতে হোৱা নাছিল কৰ্মচাৰীৰ আপোনালোকে যদি মন কৰে লাষ্ট যিমানবাৰ ৰিভিজন হল এতিয়ালৈকে প্ৰত্যেকটো ৰিভিজনৰ ভিতৰত আটাইতকৈ কম লাভান্বিত হৈছিল চৰকাৰী কৰ্মচাৰী লাষ্ট ৰিভিজনৰ সময়ত কিন্তু এতিয়া আপোনালোকৰ আচৰিত লাগিব শুনি যে 2.57 ফিটমেন্ট ফেক্টৰ দিয়াৰ পিছত অৰ্থাৎ বেসিক পে 2.5 গুণ হোৱাৰ পিছতো কেনেকৈ লাভান্বিত নোহোৱাকৈ থাকিব পাৰে তাৰ মেইন কাৰণ আছিল 125% ডিএ অৰ্থাৎ যদিও ফিটমেন্ট ফেক্টৰ 2.57 দিয়া হল সেই সময়ত যেহেতু ডিএ 125% আছিল ৰিভিজনৰ লগে লগে 125% ডিএ টো মাৰ্জ কৰি 0 কৰি দিয়া হয় মানে এটো 0 বনাই দিয়া হয় গতিকে 125% এফালে 0 হৈ গল ডিএ আনফালে বেসিক পে 2.5 গুণ বৃদ্ধি পাইছিল যাৰ বাবে একচুয়াল যেটো ইনক্ৰিজ আছিল স্যালাৰি ক্ষেত্ৰত হেতু নেয়াৰ অবাউট 14% হে আছিল অৰ্থাৎ দেখাত বহুত লাগিছিল কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাইছিল approximately 14% গতিকে এবাৰ এটা ডিমান্ড আহিছে যে 8 পে কমিশনৰ ক্ষেত্ৰত যেতিয়া চৰকাৰী কৰ্মচাৰীৰ ডিএ গৈ 25% হ'ব কাৰণ এতিয়াটো ডিএ 0 কৰি দিব ৰিভিজনৰ সময়ত কিন্তু নেক্সট যেতিয়া 25% হ'ব গৈ তেতিয়া সেই ডিএ টো যেটো বেসিক পে থাকিব বেসিক পে লগত মাৰ্জ কৰি দিব লাগে কাৰণ দৰমহা ডিএ 25% জেনিবা বৃদ্ধি পালে যেটো তেওঁৰ বেসিক পে আছে 25% ডিএ আনি বেসিক পে বনাই দিব লাগে তেতিয়া হলে কি হ'ব চৰকাৰী কৰ্মচাৰী ইনফ্লেচনৰ হৈতে চলি যোৱাত সহায়ক হ'ব অৰ্থাৎ দৰমহাটো এটা নিৰ্দিষ্ট হাৰত বৃদ্ধি পাই গৈ থাকিব আৰু এটো ফিক্সড হৈ যাব বেসিক পে লগত নেক্সট ডিএ বৃদ্ধি পালে কৰ্মচাৰীৰ বেনিফিট বেছি হ'ব কেনেকৈ হ'ব যেতিয়া ডিএ বৃদ্ধি পায় সাপোজ 3% ডিএ বৃদ্ধি পালে ডিএ বৃদ্ধি পোৱাৰ লগে লগে হেতু বেসিক পেৰ ওপৰত বেস কৰি দৰমহাটো বাঢ়ি যায় এতিয়া যেহেতু অলৰেডি তেওঁৰ ডিএ যেটো বৃদ্ধি পাইছিল 25% লগে হেখিনি বেসিক পেত আহি লগ হৈ গল অৰ্থাৎ তেওঁ বেসিক পেটো বৃদ্ধি পাই থাকিল গতিকে নেক্সট বাৰ যদি 2% বা 3% জি ডিএ বৃদ্ধি নকৰক কিয় তেওঁৰ হে 2 বা 3% বৃদ্ধিটো বেসিক পেৰ ওপৰত বেস কৰি যেতিয়া বৃদ্ধি পাব যেহেতু তেওঁৰ বেসিক পেটো বাঢ়ি গল তেওঁৰ দৰমহাৰ বৃদ্ধিটো বেছি হৈ যাব অৰ্থাৎ ইনফ্লেচনৰ হৈতে এগৰাকী কৰ্মচাৰী ভালদৰে চলি যাবলৈ সহায়ক হ'ব যদি এই বেসিক পেটো মাৰ্জ কৰি গৈ থাকে আৰু এইটোৰ বাবে সাজেশন দিয়া হৈছে যে যেতিয়াই ডিএ 25% হ'ব 25% হলে হেতু বেসিক পে লগত মাৰ্জ কৰিব লাগে অৰ্থাৎ যেতিয়া 35% হৈ আছে জেনিবা তেতিয়া বৃদ্ধি নহয় নেক্সট 50 হলে আকৌ এবাৰ মাৰ্জ হ'ব তেনেকুৱা